হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে মই মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ইঠিমা ঘৰত আহিছোঁ, তো আপোনালোকে দেখাম, তো ভিডিঅ'টো সকলোকে চাই থাকিব। তো গাইজ ফাইনেলি আমি ইঠিমা ঘৰ আহি পালোঁ, তো আপোনালোকক দেখুৱাম। তো গাইজ ফটোটো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব। তো গাইজ এতিয়া আমি চাহ খাবলৈ ওলাইছোঁ। জেঠীমাই সৰু মাছ বাচি আছিল, সৰু মাছৰ লগত ঔটেঙা ৰান্ধিব। আপোনালোকে সৰু মাছৰ লগত ঔটেঙা খাই পাইছে নে? কমেণ্ট কৰি নিশ্চয় জনাব। চাওক পুঠি মাছ। এতিয়া ভাত খাবলৈ লৈছোঁ। সৰু মাছ ভাজা, আলু ভাজা, মাংস, ঔটেঙা, মাছৰ আঞ্জা, দালি। এতিয়া মই জেঠীমাহঁতৰ শাক পাচলি ৰোৱা জেগাত গ'লোঁ। তাত এনেকুৱা কলা জলাবোৰ লাগি আছে, তো দেখিবলৈ কি ধুনীয়া। তো আমি ঘৰৰ কাৰণে কলা জলাবোৰ ছিঙিলোঁ আৰু ঘৰলৈ লৈ আহিলোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।